আমাৰ কাহিনী এই ঘৰখনৰ প্ৰত্যেকজন সদস্যক লৈ আগবাঢ়িছে। শুনামতে এওঁলোকৰ বংশৰ কোনো এজনো এওঁলোকৰ নিচিনা নাছিল। পৰিয়ালৰ প্ৰত্যেকৰে লগত দুটা কথাত সাদৃশ্য আছে। প্ৰথমটো হ'ল গোটেইকেইজনে দিনটোত সঁচাতকৈ মিছা কথা বেছি কয়। দ্বিতীয়টো হ'ল কেনেকৈ আনক ঠগাই 2 পইচা উপাৰ্জন কৰিব পাৰে। এখেতৰ নাম হ'ল ৰূপেশ কাকতি। আমাৰ কাহিনীৰ মুখ্য চৰিত্ৰ। এওঁ এটা অফিচৰ 3য় বিভাগৰ কৰ্মচাৰী। নিৰ্মলা কাকতি এইফালৰ পৰা চাবলৈ গ'লে আমাৰ কাহিনীৰ নায়িকা, মানে ৰূপেশ কাকতিৰ মৰমৰ পত্নী। স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা গিৰিয়েকতকৈ এখোজচৰা। বিক্ৰম ৰূপেশ কাকতি আৰু নিৰ্মলা কাকতিৰ ল'ৰা, বৰ্তমান কলেজত পঢ়ি আছে। স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা দুটাকৰ ডুপ্লিকেট কপি। এওঁৰ ধৰ্ম এটা আছে, কলেজৰ ধনী ঘৰৰ ছোৱালীক প্ৰেমৰ জালত পেলাই টকা সৰকায়। লিপি ৰূপেশ কাকতি আৰু নিৰ্মলা কাকতিৰ ছোৱালী। এওঁ কলেজত পঢ়ি আছে। এওঁৰো স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা আগৰ কেইজনৰ বিকল্প নহয়। বিক্ৰমৰ নিচিনাকৈও এওঁ কলেজৰ ধনী ঘৰৰ ল'ৰাক প্ৰেমৰ জালত ফচাই টকা সৰকায়। আহক এতিয়া আমি কাহিনীৰ মাজত সোমাই পৰোঁ। হে প্ৰভু, চকু মেলি চাবা, আজিও যেন 2-3জনক টুপি পিন্ধাব পাৰোঁ। যোৱাকালি জগত বেজবৰাই ফোন কৰিছিল। গম পালোঁ। নকওঁতে কি গম পালা? যোৱা মাহত ডিম্বেশ্বৰ কলিতাক দিবলৈ 10,000 টকা ক'ৰ পৰা আনিছিলোঁ, মনত আছে? আছে। সেই 10,000 টকা বেজবৰুৱাৰ পৰা লৈছিলোঁ। কি কৰিম বুলি লৈছিলা? সিদিনা আছিল সোমবাৰ। এটা বিজনেছৰ কামত আহিলোঁ। চাকৰি বাদ দিলে নেকি? দৰমহাৰ টকাৰে চলিব নোৱাৰি কাৰণে এটা বিজনেছত হাত দিছোঁ। ভালেই কৰিছে। আপুনিও মোৰ বিজনেছৰ পাৰ্টনাৰ হ'ব লাগিব। নিজৰ কাম কৰি কৰি শেষ কৰিব নোৱাৰোঁ, আৰু নতুনকৈ এটা কাম কেনেকৈ মোৰ পাতি ল'ম? আপুনি নিজে কৰিব নালাগে নহয়। নিজে কৰিব নালাগে? এইটো বিজনেছত সেইটোৱে সুবিধা। আপুনি যিমান টকা ইনভেষ্ট কৰিব, এমাহতে তাৰ দুগুণ আহিব। এইটো কি বিজনেছে? লাখপতি বিজনেছ। মোক অলপ চিন্তা কৰিবলৈ দিয়ক। আজি দিনে ৰাতিয়ে আপুনি ভাবক, পাৰিলে আপোনাৰ মিছেজকো জনাওক। আচলতে কি জানে বেজবৰুৱা, কিবা এটা কাম কৰিবলৈ আগবাঢ়িলে ঘৰৰ প্ৰত্যেকজনৰ লগতে আলোচনা কৰাৰ প্ৰয়োজন। তাৰমানে এনেকৈ তোমাৰ জালত ফচিল? এইবোৰতো মোৰ বাবে নতুন নহয়। তুমি বেজবৰুৱাক তোমাৰ অফিচৰ ঠিকনাটো ভুলকৈ কিয় কৈছিলা? তোমাৰ মোৰ লগত বিয়া হোৱাৰ কিমান বছৰ হ'ল? 22-23ৰ ভিতৰতে আছে। ইমান বছৰে বুজি নাপালা? কিয় মই অফিচৰ সঁচা ঠিকনা নিদিওঁ? তোমাৰ খং উঠিল নেকি? কিমানৰ আগত মিছা কথা সঁচা কৰিলোঁ, অথচ তুমি মোৰ নিজৰ জনী হৈ ইমান বছৰে বুজি নাপালা? হ'ব দিয়া, তোমাৰ অফিচলৈ পলম হ'ব। জানিও নজনাৰ ভাও ধৰিলে মোৰ খং উঠে। নিজৰ দৰমহাৰ টকাকেইটা বেংকত সাঁচি থৈ আনৰ টকাৰে যে চলিব পাৰিছোঁ, বেলেগে পাৰিছে জানো? পৰা নাই। মোৰ কেতিয়াবা কি ভাব হয় জানা? তুমি কিছুমান কথা ক'লে সঁচাই কৈছা নে মিছাই কৈছা মোৰ চিন্তা হয়। বেছি চিন্তা কৰি মনক কষ্ট নিদিবা। ময়ো এঠাইলৈ যাবলগীয়া আছে, তুমি সোনকালে যোৱা। ক'লৈ যাবা? কিয় যোৱা? তুমি পুলিচৰ জেৰা কৰাৰ নিচিনা সুধিছা যে। ক'লৈ যাবা? বিজনেছৰ কামত যাম। তাৰমানে তুমিও নামিলা? চাবা, এদিন মই তোমাক চেৰ পেলাম। ল আহোঁ। চাহ? নাই নালাগে, ৰাতিপুৱাৰ পৰা এই কামত ঘূৰোঁতে বহুত ঠাইত খাবলগীয়া হৈছে। এতিয়া ঘৰত গৈ ভাত খাব লাগিব। খবৰটো পিছে দিব? নিশ্চয় দিম। এতিয়াৰ পৰাতো লগতে কাম কৰিব লাগিব। হয়, আহোঁ। মানে তুমি বৰ মিছা কথা কোৱা। মই কোৱা কথাটো কেনেকৈ মিছা হ'ব পাৰে? তাৰ কিবা প্ৰমাণ তোমাৰ হাতত আছে? আছে। তুমি যিটো কথাৰ কাৰণে প্ৰমাণ বিচাৰিছা তাৰ প্ৰমাণ মই নিজেই। তুমি নিজে? মই নিজেই।
লিপি তুমি ইমান বুৰ্বক নে কি ক'লা সৰি লিপি ভুলতে ওলাই গ'ল মই তোমাৰ কাৰণেতো ইমান আপোন হৈ পৰা নাই তুমি মোক ইমান দিন লগ পায়ো তুমি একোৱে গম পোৱা নাই কি গম পোৱা নোপোৱাৰ কথা কৈছা তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্কৰ কথা কৈছোঁ সম্পৰ্ক য়েছ সম্পৰ্ক তোমাৰ আৰু মোৰ মাজত আৰম্ভ হোৱা এই সম্পৰ্কটো নতুনকৈ আৰম্ভ হোৱা সম্পৰ্ক নহয় জানো তোমাৰ আৰু মোৰ মাজত আৰম্ভ হ'বলগীয়া একো সম্পৰ্কৰ কথা নাহে কিয় আহিব মই তোমাক ভাল পোৱা সম্পৰ্কটো নতুনকৈ আৰম্ভ হোৱা সম্পৰ্ক নহয় জানো তুমি মোক প্ৰশ্ন কৰিছা মইতো তোমাক উত্তৰ দিয়া নাই গতিকে মোৰ উত্তৰ নোপোৱালৈ কেনেকৈ সম্পৰ্ক আগবাঢ়িব পাৰি তাৰমানে তুমি মোক ভাল পাওঁ কি নাই নাই আপুনি চিন্তা নকৰিব অঁ ঠিক আছে মই আপোনাক ফোনেৰে জনাম অঁ থৈছোঁ কাকনো ফোনেৰে জনাবাহে সিদিনা মিছেছ চৌধুৰীৰ পৰা যে 500 টকা আনিছিলোঁ তাৰ বাবে ফোন কৰিছিলে শিক্ষিতা নিবনুৱা গৃহিণী সংস্থাৰ বাবে যে আনিছিলা তুমি কিন্তু বেছ ঠকাইছা দেই हम किसी से कम नहीं मैं किसी से कम नहीं হ'ব দিয়া তুমি ফোন নম্বৰটো সকলোকে কিয় দিয়া ফোন নাই বুলি ক'ব লাগে কিয় তুমি আৰু মই যিবোৰ কাম কৰি আছো তেনে ক্ষেত্ৰত ঘৰৰ সঁচা ঠিকনা সঁচা ফোন নম্বৰ কাকো নিদিবা মই কথাটো ভবাই নাছিলোঁ আকৌ ফোন কৰিলে ৰং নম্বৰ বুলি ক'বা